Hey guys, Assalamu alaikum, namaskar. Jabali ulaise phale furibole take apnalokor লগত share korim. Ahibo mor friend ejoni tahator family to aji eon ezai tahator garite ami jam. Kot jam, kiman dur jam, sab janai jam aru hokolukhini dekhai jam. Tente deri nokori agbara video tule. Tahati ahibole wait kori asu, tahati ahiba hole tahatoku dekhwam. Sa ei bektute bhorai lao jate mothra prote nasta style of kinlam yat losu mor halwa bostu soft losu और डिस्पोजेबल केटामान काप লৈছো আৰু ইয়াতে লৈছো মানি বেগ যদি পয়সা নহলে একোৱে পোৱা নাযায় গতিকে এ মানি বেগ লৈছো আৰু আপোনালোকে চাই থাকক গজাটো ফ্ৰেণ্ডৰ পেমেন্টটো আহিব বুলি ফোন কৰিলে তেন্তে বলক আপালে গাড়ীখন আহি পাই গলহি আমাক হৰণ দিছে আৰু আমি এয়া উলাই গৈছো আপোনালোকে চাই থাকক ভিডিও হাতি আহি পাই গলহি আৰু আমি এতিয়া ইয়াৰ লগত ফুৰিবলৈ গৈ থাকো আৰু আপোনালোকে চাই থাকক ভিডিও এয়া বাবু উঠিছে আৰু আমি মই উঠো গৈ এয়া আমাৰ জাৰ্নি ষ্টাৰ্ট হৈছে এয়া মিনহাজ এয়া বাবু এয়া হৈছে আব্দুস আৰু এয়া হৈছে মেইন গাড়ীৰ মালিকে লৈ গৈ আছে আৰু এয়া জাৰ্নিটো কাখতে পাই যোৱা ধুনীয়া এটা ঘৰেৰে আৰম্ভ কৰিছো ঘৰটো ধুনীয়া হয় নহয় বাৰু ককচোন খুবেই ধুনীয়া ঘৰটো খুবেই ভাল লাগিছে আমাৰ গতিকে আপোনালোকৰ লগতো শেয়াৰ কৰি গৈছো চৌহদটো খুব ধুনীয়াকৈ ৰাখিছে তাৰ কাষতে আৰু কেটামান ঘৰ দেখাম এইটো ঘৰ চৌহদটো ইমান ধুনীয়াকৈ থৈছে গতিকে দেখুৱাইছো আপোনালোকক এয়া সক গাঁৱৰ পৰিৱেশ তামোল গছ বাঁহ গছ সেউজীয়া আৰু আমাৰ মাজত ৰাস্তাটো গাড়ীখনেৰে গৈ আছো নিৰিবিলি এয়া হৈছে মানমাৰী ৰিজাৰ্ভ অৰ্থাৎ এখন সেউজীয়া বিশাল অভয়াৰণ্য মানমাৰী অভয়াৰণ্যৰ মাজে মাজে আমি গৈ আছো আৰু পাম গৈ সেই মই কোৱা মিনি গোৱাখন তেন্তে এনজয় কৰক ভিডিঅ'টো সেউজীয়া মন এটা লৈ আহি আমি আমাৰ গন্তব্যস্থান পাইছোহি দূৰপা নিশ্চয় দেখিছে মই যে কৈছো মিনি গোৱা এয়া আমি মিনি গোৱাৰ সন্মুখত নাম দিছে প্ৰগতি কৃষি ফাৰ্ম খুবেই ভাল লাগিব চাওকচোন নাই অলৰেডি আমি আহিব লগা জাগাডোখৰ আহি পাই গলোহি এয়া পেভেলটো এয়া বেটা আৰু এতিয়া আপোনালোকক দেখাই আছো এইখন এয়া ইয়ালে আহিছো আৰু ভিতৰখন কেনেকুৱা মই দেখাই যাম আপোনালোকক চাই যাওক ভিডিঅ'টো আমি কৃষি ফাৰ্মৰ সন্মুখতে ভিডিঅ' কৰিছো এয়া একেবাৰে তলতে নাৰিকল লাগি আছে নিশ্চয় আপোনালোকে দেখিছে আৰু ভিতৰলৈ বহুত কিবা কিবি দেখিবলৈ পাব তেন্তে আহক আমি গৈ থাকো আপোনালোকে চাই কাজলি জপা দুচকুৰ পতাত ধেমালি চলে ৰে কৰে নুতি পচি ইয়াতে মই অলপ ফটোশ্বুট কৰিম বুলি ভাবিছো ইমান ধুনীয়া লাগিছে ফুলখিনি তোমাৰে কাখৰলে আনিলা জীয়াই তুলিলা মুক জীয়াই তুলিলা এই ৰিক্ত বুকুতে এইটো ৰাস্তাইদি আমি আহিছিলো আহি এয়া সৰু ফুল এটা আছে এটা দুখন চেয়াৰ টাইপ বনাই থৈছে এইখিনি কলগছ পুৰা কলগছ আছে আৰু ইয়াৰ এইখনৰ ফ্ৰণ্টত আৰু এখন আছে য'ত নেকি আমি এতিয়া ইয়াত বহি আছো এতিয়া ফ্ৰণ্ট কেমেৰাই আমাক চাওক এয়া বেটি আৰু মই বহি আছো এখন চেয়াৰ এই পাৰ্টিটো গৈছে সেইফালে ক্ল'জ আছে অৱশ্যে ক'ভিডৰ কাৰণে ক্ল'জ কৰি থৈছিলে নেকি
গতিকে আমি পাৰ্মিশ্যনটো লৈ সোমাবলৈ চেষ্টা কৰিছোঁ যদিও আজি সোমাব নোৱাৰোঁ এই পৰিৱেশটোকে আপোনালোকক দেখুৱাইছোঁ খুবেই ধুনীয়া আৰু নেক্সটত আমি ক'ত যাওঁ কি নাই দেখাই আছোঁ ভাল লাগিছে ইয়াতে ব্ৰইলাৰ ফাৰ্মো তেওঁলোকে খুলিছে এইফালে এখন ব্ৰইলাৰ ফাৰ্ম আছে আৰু গোটেই এৰিয়াটো তেওঁলোকে কৃষি পাম কৰি থৈছে এতিয়া চাওক কুকুৰে বিৰাট চিঞৰি আছে 3টাকৈ কুকুৰ সেয়া চাওক 3টাকৈ কুকুৰ তাত আছে 3টা আছে কুকুৰ এয়া 3টা কুকুৰ সাংঘাতিক চিঞৰি আছে ফাকেৰে স্মৃতিৰে খিলাপাত পৰে নে মনতে তোমাৰ হেচুকি দুহাতেৰে লিখিছিলা তাত ঠিকনা সুৰ কবিতা উন্মুক্ত নদীৰ সুতে চন্দে নচুৱাই প্ৰাণ ৰন্ধ্ৰে ৰন্ধ্ৰে দেখি মন ময়ূৰীয়ে পাখি মেলি যায় এটি চাউনিতে ৰাতি হ'ল চঞ্চল বন্ধ কোঠালি যেন এটি দাবানল উমি উমি জ্বলিছে পুৰণি ইতিহাস উভতাই আনিলা জীয়াই তুলিলা মুক জীয়াই তুলিলা মুক জীয়াই তুলিলা এই ৰিক্ত বুকুতে বাসনা ঢালিলা মোৰ তেজে তেজে শিৰে শিৰে বুৱালা প্ৰেমৰ অলকানন্দ আমি ভিতৰলৈ অলৰেডি সোমাই আহিলোঁ আপোনালোকক গোটেইখিনি দেখুৱাই গৈ আছোঁ আৰু ভিতৰত বহুত ধুনীয়াকৈ দেখিব আৰু এটা সৰু সৰু গুটি লাগি আছিলে এইটো খাইছিলোঁ সৰুতে কিন্তু ইয়াত যিটো ফেমিলিৰ লগত আহিছোঁ সেইটো কৈছে নাখাবা খাবলৈ হ'লে হস্পিটেলৰ আগত খাবা তেতিয়া দিগদাৰ নহয় গতিকে এয়া গৈ আছোঁ অলপমান ধেমালিও কৰিছোঁ চাই থাকক ভিডিঅ'টো ইমান ধুনীয়া এতিয়া আমি ভিতৰলৈ সোমাই আহিলোঁ এখিলাও পাত নোখোৱাকৈ শাৰী চাফা কৰি থৈ দিছে ইমান ভাল লাগিছে আপোনালোকৰ ভাল লাগিছে নে ক'ব নোৱাৰোঁ আমাৰ কিন্তু খুবেই ভাল লাগিছে অলৰেডি আপোনালোকে কৃষি ফাৰ্মখনৰ বাহিৰখনৰ পৰা সোমাই অহা দেখি আছে আৰু এয়া আহি আহি আমি ফাৰ্মখনৰ গৰাকীৰ ঘৰটোৰ ওচৰত পাইছোঁহি চাওকচোন এবাৰ লনখন ইমান ধুনীয়াকৈ থৈছে আপোনালোকক মই দেখাই গৈ আছোঁ আমি সোমাই গৈছোঁ খোৱা বস্তু অলপ লৈ আহিছিলোঁ হোটেলতে কিবা কিবি কিনিছিলোঁ তাত হেনো খাবলৈও সুন্দৰ পাৰ্কৰ নিচিনা কৰি থৈছে এয়া গৰাকী ঘৰৰ চোতালখন চক অৰ্থাৎ লনখন ইমান ধুনীয়াকৈ থৈছে চাইডে চাইডে গোটেই এই বেকৰ চাইডত কোনোবা টুৰিষ্টে আহি নিজে যাতে কিবা অকণনি শান্তিৰে খাই বহিব পাৰে এইডোখৰ বনাই থৈছে এইদৰে ঘৰটোৰ এটা চাইড এনেকুৱা আৰু এজনে কলৰ থোক এটা কাটি নি লৈ গৈছে দেখিবলৈ ইমান ভাল লাগিছে নহয় এটা বুজাব নোৱাৰা শান্তি এক ভাল লগা এই চাইডেদিও তেওঁলোকৰ ঘৰৰ ভিতৰলৈ সোমাই যাব পাৰি ইমান সুন্দৰকৈ ৰাখিছে চাওকচোন তেওঁলোকৰ ব্যক্তিগত খণ্ডৰ এই ফাৰ্মখনত বাহিৰা মানুহেও আহি খাই বৈ পিকনিকৰ দৰে আনন্দ কৰে কমটিনো ভাল লগা কথা নে বাৰু ইমান দূৰ অভয়াৰণ্যৰ মাজত এঘৰ মানুহ কিন্তু কিমান সুন্দৰকৈ তেনেকৈ ৰাখিছে কোনো মালি নাই কোনো কাম কৰা মানুহ নাই তেওঁলোকে নিজেই মাত্ৰ 4জনমান পুৰুষে আছে বুলি কৈছে যিহেতু এতিয়া লকডাউনৰ সময়ত কাম কৰা মানুহো আজিকালি পাবলৈ নাই অথচ ইমান সুন্দৰকৈ থৈছে মই যিমান দূৰ পাৰোঁ দেখুৱাবলৈ মই আপোনালোকক চেষ্টা কৰিছোঁ
যে মানুহে চেষ্টা কৰিলে চব পাৰে, চবেই পাৰে, আমি ওপৰত ৰাখিবলৈ কিয় নোৱাৰোঁ। কুকুৰাও পুহিছে। কুকুৰা দেখোন আমাৰ ঘৰত দুজনীমান থাকিলেই ইমান লেতেৰা কৰে। এওঁলোকৰ ঘৰত চাওকচোন, কুকুৰাইও যেন বুজি পাইছে সৌন্দৰ্যৰ এই মূল্য। কুকুৰাইও নষ্ট কৰা নাই। মই লক্ষ্য কৰিছোঁ কুকুৰাকেইজনীয়ে একো ফুলগছ আঁচুৰি দিয়া নাই। ক'লা ক'লা ডাঙৰ ডাঙৰ মস্ত মস্ত কুকুৰা আছে ফাৰ্মখনত। আৰু মই এটা বস্তু আপোনালোকক দেখাম। আমাৰ ধান কাটি আনি থোৱা ঘৰটোক অসমীয়াত ভঁৰাল বুলি কোৱা হয়। এতিয়া ভঁৰাল শব্দটো প্ৰায় উঠিয়েই গৈছে। খেতি খুব কম মানুহে কৰে আৰু তেওঁলোকে ভঁৰালটো ইমান সুন্দৰকৈ বনাই থৈছে। মই দেখুৱাম, আপোনালোকে চাই থাককচোন। মোৰ ছোৱালীজনীয়ে আৰু মই যিটো পৰিয়ালৰ লগত গৈছোঁ, সিহঁতৰ ল'ৰা দুটা ইমান এনজয় কৰিছে নহয়, ইমান ফূৰ্তি কৰিছে সিহঁতে। ইফালে গৈছে ফটো তুলিছে, সিফালে গৈছে ফটো তুলিছে। সিহঁতক অলপ দেৰি ফূৰ্তি কৰা দেখি মোৰ যে খুবেই ভাল লাগিছে। কোনডোখৰত ৰ'লে ফটোখন ভাল হ'ব, কোনডোখৰত থাকিলে ফটোখন ভাল হ'ব, আমি চবেই এইদৰে নিজৰ ঘৰৰ নিচিনাকৈ ঘূৰি ফুৰিছোঁ। কোনো আপত্তি নাই মালিকৰ। অন্ততঃ তেওঁলোকে সোধ-পোছ কৰেহে যে আপোনালোকে ইয়াতে বহকচোন, কেনেকুৱা পাইছে। এয়া চাওকচোন, বহিবৰ কাৰণে কিমান সুবিধা কৰি থৈছে। এয়া ইমান চাফা, ইমান পৰিপাটি, ইমান ডাঙৰ এটা এলেকা কৰি থোৱাটো বহুত কিন্তু কষ্টৰ কথা। ই এক সাধনা। ইমান সুন্দৰকৈ চাওকচোন কেনেকৈ ড্ৰেইনেজ কৰি থৈছে পানীবোৰ যাবৰ কাৰণে। মই আপোনালোকক এতিয়া দেখুৱাবলৈ লৈছোঁ সেই ভঁৰাল ঘৰটো। ভঁৰাল ঘৰটো ষ্টেপটো মন কৰিছেনে? টাইলছ দিয়া আৰু ইমান সুন্দৰকৈ ষ্টেপকেইটা দিছে। কিনাৰেদি যাবলৈ অসুবিধা হ'ব বুলি ৰড এডাল ফিট কৰি দিছে। ভঁৰালৰ কাষত সেই পুৰণিকলীয়া জুৱলিডাল, চেপাকেইটা, এয়া কুকুৰাকেইজনীয়ে খেলি আছে, কিন্তু ফুলৰ সৌন্দৰ্য বুজিছে। অকণমানিটোৱে ওপৰত গৈ উঠি দিলে, আমি মনা কৰিছোঁ, কিন্তু সি ৰ'ব নোৱাৰিলে। সেয়া চেপাটো নিশ্চয় দেখিছে, মৈডাল এইদৰে নামি আহিছে, ইমান ধুনীয়াকৈ থৈছে। টায়াৰৰ মাজত ফুল ৰুইছে। এইবিলাক বেঙেনা ৰুই থৈছিলে, বেঙেনাজোপা বুঢ়া হৈছে নিশ্চয়, গুটি থ'ব। এয়া এজোপা লেচু হয়। এয়া কপৌ ফুলৰ দিনত কপৌ ফুল ফুলে। এইটো তেওঁলোকৰ ফিছাৰী। চাওকচোন, গোৱাত যেনেকৈ থাকে নাৰিকল গছবোৰ, তামোল গছবোৰ, ঠিক তেনেকৈ ৰুই থৈছে। এয়া পানীত নাৰিকল গছৰ, তামোল গছৰ প্ৰতিবিম্ব নিশ্চয় দেখিছে। এয়া চব পাৰে পাৰে নাৰিকল গছ, সেয়া দূৰত কলগছ, তামোল গছ। মই জানো এনেই কৈছিলোঁ আমাৰ গাঁৱৰ কাষৰ মিনি গোৱাখন। চাওকচোন ইমান ধুনীয়াকৈ দলংখন দিছে, গৈয়ে আছোঁ। চব ধৰণৰ মাছো ইয়াত আছে, দেখিবলৈ কিমান ভাল লাগিছে চাওকচোন। ভাবিবই নোৱাৰি 2-3জন মানুহে ইমান ধুনীয়াকৈ এটা পৰিৱেশ সৃষ্টি কৰিছে, য'ত নেকি বহুত দূৰৰ পৰাও মানুহ আহে। এয়া চাওকচোন, এয়া গোৱাৰ দৃশ্য নহয় জানো? চাওকচোন, ইমানেই ধুনীয়া এটা বতৰো আছিলে সিদিনাখন, ভাবিব নোৱাৰি। মায়াময় উশাহৰ মেয়ানে যাযাবৰী মোৰেনো হেঁপাহত বুটলি সামৰি তোমাৰেনো কাষৰলে। ইমানটো ধুনীয়াকৈ নিজৰ ৰুমখন, নিজৰ ঘৰখন, পামখন থৈছে নহয়, ক'ব লাগিব। ইয়াতে টুৰিষ্ট বহুত আহি থাকে, কিন্তু এতিয়া ক'ভিড প্ৰট'কল আছিলে কাৰণে মানুহ তেনেকৈ অহাও নাই। আৰু গেটৰ ফ্ৰণ্টত মানে প্ৰৱেশ নিষেধ বুলি লিখা আছিলে। আমি সুধি ল'লোঁ, সৰু এণ্ট্ৰি ফিজ এটা দিবলৈ কৈছে, যি মন তাকে দিয়ক। আমি কিবা এটা দিলোঁ আৰু দি পেলাই আহি ইয়াতে নাচা চাচা লৈ আহিছিলোঁ। মই দেখুৱাইছোঁ আপোনালোকে, বেক কেমেৰাত আপোনালোকে দেখি আছে, ধুনীয়াকৈ এটা ছেট বনাই থৈছে, তাতে আমি খালোঁ। আৰু এয়া চাওকচোন, এয়া এটা ফ্ৰেম বনাই থৈছে। ইয়াতে লতা ফুলটো ঠাণ্ডা ছিজনত খুব ফুলে, খুবেই ভাল লাগে। আৰু এইদৰে গোটেই পাৰ্টটোত শিলৰ মানে ডাঙৰ শিল দি তাতে চূণ মাৰি খুবেই ধুনীয়াকৈ থৈছে আৰু খুবেই ভাল লাগিছে দেখিবলৈ। আৰু যথেষ্ট তেওঁলোক পৰিপাটি আৰু কৰ্মী হয়। এতিয়া শুনিছোঁ তেওঁলোকৰ মানে কোনো কাম কৰা মানুহ নহয়, ঘৰত 2জন ককাই ভাই একেলগে থাকে। তেওঁলোকৰ ল'ৰা দুটা আৰু তেওঁলোকে মিলিজুলি গোটেই ঘৰৰ গোটেই এৰিয়াটো চাফা কৰি ৰাখে। তো সাংঘাতিক এটা কথা, ইমান ডাঙৰ এটা এৰিয়া, ইমান ক্লিনকৈ থৈছে। যথেষ্ট পৰিশ্ৰমী ব্যক্তিয়ে হ'ব লাগিব আটাইখিনি। গতিকে খুবেই ভাল লাগিছে।
স্মৃতিৰে খিলাপাত পৰে নে মনতে তোমাৰ আমি যাক বিচাৰি আহিছিলোঁ ফাৰ্মখনৰ মালিকক আমি লগ নেপালোঁ তেওঁলোকে পিছফালে কাম কৰিবলৈ গ'ল নহয় বাইদেউ তেখেতৰ এজনৰে পৰিবাৰ হয় এগৰাকী তেখেতকে মই সুধিছোঁ যে আপোনালোকৰ এই ফাৰ্মখন কিমান দিন হ'ল খোলা বাৰু এনে আপোনাৰ আন্দাজ আপোনাৰ কোনকেইজনে প্ৰথমে চিন্তা কৰিলে যে এনেকুৱা এখন ফাৰ্ম আমি খুলিম দেৱাজনে খুলিলে তাৰপিছতে আপোনালোকৰ এই প্ৰস্তুতি যিখন আপোনালোকে ফাৰ্ম এতিয়া নাৰিকল গছ তামোল গছ কলগছ ফিচাৰী যিখিনি আপোনালোকে খুলিলে এতিয়ালৈকে সেইখিনি কিমান দিন হ'ল বাৰু কিমান বছৰ হ'ল 40 বছৰ ওপৰ হৈ গ'ল 40 বছৰ ওপৰ হৈ গ'ল 40 বছৰ ওপৰ হৈ গ'ল বুলি কৈছে যথেষ্ট কষ্ট কৰি তথাপিতো আমি খুবেই ভাল পাইছোঁ ইয়ালৈ আহি আপোনালোকৰ এতিয়া কাম কৰা মানুহ নাই নহয় ঘৰতে কৰে কেইজন মতা মানুহ আছে কাম কৰা ঘৰত মানে ঘৰতে 4জন আছে 4জনে এনেকুৱা এটা পৰিৱেশ আপোনালোকক মই দেখুৱালো কৰি থৈছে এইটো কিন্তু শলাগিবলগীয়া আৰু আপোনালোকে যে এই ফাৰ্মখন খুলিছে চৰকাৰৰ পৰা কিবা সাহায্য পাইছেনে কৈ নাই আজিলৈকে চৰকাৰৰ দৃষ্টিভংগী পৰা নাই কিন্তু টুৰিষ্ট পৰ্যন্ত আহিছে ইয়ালে আমিও আজি তেনেকে আহিছো তেনেকে আৰু বহুতো আহিছে গতিকে ভাবিছো চৰকাৰৰ দৃষ্টিভংগী এনেকুৱা ব্যক্তিগত খণ্ডত থকা পামৰ প্ৰতি আহক আৰু তেওঁলোকে উন্নতি কৰক আৰু এখেতসকলৰ আদৰ্শ যাতে অন্যান্য গাঁওবাসীও দেখে আৰু এইদৰে পাম খুলি উপকৃত হ'ব বুলি মই ভাবিছো আপোনালোকে গাহৰি পালন কৰিছে নহয় জানো গাহৰি কুকুৰা কলগছ আছে কলপুলিও বিক্ৰী কৰে কলো বিক্ৰী কৰে নাৰিকলো বিক্ৰী কৰে আপোনালোকে জালু কৰিছে নহয় জানো জালু আৰু মাছ ফিচাৰী কি মাছ কৰিছে মাছ সকলো মাছ আছে হাঁহ কুকুৰা পৰ্যন্ত এওঁলোকে ৰাখিছে গতিকে নিশ্চয় উপকৃত হ'ব প্ৰত্যেকজন গাঁৱৰ ভিতৰৰ মানুহখিনিয়ে চিন্তা কৰিছিলে আগতে আমি গাঁৱলীয়া মানুহ কেনেকৈ চলিম নহয় জানো কিন্তু আপোনালোকে যিটো পদক্ষেপ ললে সেই পদক্ষেপটোত আপোনালোকৰ আদৰ্শ হৈ পৰিছে আজিৰ সমাজত গতিকে আমাৰ খুবেই ভাল লাগিলে ধন্যবাদ আকৌ তেওঁলোক দুজনক লগ পোৱা হলে ভাল পালোহেঁতেন তথাপিতো আপোনালোকক লগ পাই খুবেই ভাল লাগিলে ধন্যবাদ এতিয়া আমি উভতিছো আৰু ঘৰৰ মালিকে আমাক এয়া পকা কল দিলে ঘৰত খাবলৈ খুবেই ভাল লাগিলে লগ পাওঁ আৰু ইমান ধুনীয়া পৰিপাটি পৰিৱেশটো আকৌ এবাৰ মই দেখাই দিছো এয়া পুলিটো ফুলো দিলে আৰু কৈছে এতিয়াতো বহুতেই লেতেৰা হৈছে যিহেতু এতিয়া গৰম দিন বৰষুণ হয় লেতেৰা হয় তথাপিতো লেতেৰা আমি একোৱে নেদেখিলো ইয়াত তেওঁলোকে কৈছে খেতিত উঠি এতিয়া আমি শেষ কৰিছোহে গতিকে লাহে ধীৰে ঠাণ্ডা ছিজনটো আহিব তেতিয়া আৰু ধুনীয়াকে গোটেইখন আপোনালোকে চাব পাৰিব আকৌ মাতিছে খুবেই ভাল লাগিলে যদি আজি মোৰ ভিডিঅ'টো চাই আপোনালোকে ভাল লাগিলে এই পামখন চাই যদি ভাল লাগিলে তেন্তে লাইক কৰিব কমেণ্ট কৰিব ফেমিলি আৰু ফ্ৰেণ্ডৰ মাজত শ্বেয়াৰ কৰিব আৰু যদি কোনোবা নিউ ভিউৱাৰ আছে মোৰ ভিডিঅ'টো চাই আছে তেন্তে প্লিজ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব কাষতে থকা বেল আইকনটো দবাই অল কৰি দিব তেতিয়া আহিবলগা সকলোখিনি ভিডিঅ'ৰ নটিফিকেশ্যন আপোনালোকে আগেয়ে পাব